ৰাইজ আজি আমি স্কুল যাওঁতে লৈ গৈছিলো আম আৰু আম খাবলৈ গৈ পেলাই আমাৰ লগত এনেকুৱা ঘটনা হৈ যাব আমি কেতিয়াও হয়তো এক্সপেক্টে কৰা নাছিলো। হেল্ল' ফ্ৰেণ্ডছ, মই চপি গ'লো। ৰাতিপুৱা স্কুললৈ ওলাই পেলাই কিতাপৰ লগতে ধুনীয়াকৈ লৈ ল'লো এইখিনি আম বেগত ভৰাই মেলি আৰু যাবলৈ ল'লো স্কুলৰ ফালে। মানে আজি স্কুললৈ গৈ পেলাই পঢ়াৰ লগতে আমৰ চাটনি খোৱাও হ'ব। আজি যিহেতু বহুত সোনকালে গুচি গ'লো সেইকাৰণে ক্লাছৰ দৰ্জাখন খুলি দেখিছো যে কোনোৱে নাই। যেনে তেনে 4টা পিৰিয়ড এদায় কৰি এতিয়া আহিছে আমাৰ আম খোৱা পৰ্ব। আম খোৱাৰ আগতে আমাৰ এই ধেমেলীয়া প্ৰতিভা সম্পন্ন থকা মানুহকেইটাক আপোনালোকে প্ৰথমতে চাই লওক। বাৰু এইপিনে ধুনীয়াকৈ আম কটাত লাগিয়ে গ'ল। যিহেতু আমখিনি মই লৈ আহিছিলো কিন্তু বাকী বস্তুখিনি অনা দায়িত্ব আছিল বেলেগৰ, তো ধুনীয়াকৈ সিহঁতি লৈ আহি পেলাই এতিয়া কামত লাগি গ'ল। যিকোনো কিবা এটা কাম কৰিবলৈ যেতিয়া যাওঁ মাজৰ এই ধেমেলীয়া পৰ্ববিলাকে কামটো কৰিবলৈ আৰু আমাৰ উল্লাসে যোগায়। বাকী যি কি নহওক আম কিন্তু কেইটামান কিন্তু মানুহৰ সংখ্যা কিন্তু আপোনালোকে ধৰিবই নোৱাৰিব। আম খাব নাপায় এজনে লোভত পিনে বাকলিত ধুনীয়াকৈ নিমখ লগাই পেলাই খাবলৈ লৈছে। ধেমালি কৰোঁতে ফাইনেলি আমাৰ এইফালে আমৰ চাটনিও হৈ গ'ল আৰু আপোনালোকক দেখাই পেলাই ময়ো ধুনীয়াকৈ এখন কাগজত লৈ পেলাই খাবলৈ ল'লো। অলপ টাইম এনেদৰে ধুনীয়াকৈ খাই মেলি বহিলো আৰু বহাৰ পাছত বেছি গৰম লাগিছিল, স্কুলৰ পৰা দি দিলে ছুটি আৰু আমি যাবলৈ ল'লো এতিয়া ঘৰৰ ফাললৈ বুলি। তেন্তে ৰাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইবটো কৰিবলৈতো একেবাৰে নাপাহৰিব। তো আজিলৈ আহিছোঁ আপোনালোকৰ লগ পাইছোঁ নেক্সট এটা ব্লগত। বাই বাই।